তেতিয়াহ'লে নমস্কাৰ বন্ধুসকল ইয়াৰ আগৰ ভিডিঅ' কিটাত মই আপোনালোকক ভিটামিন সি আৰু ভিটামিন ইৰ বিষয়ে প্ৰতিটো কথা ডিটেইলছত কৈছো আপোনালোকে সকে বুজি পাইছে আৰু আপোনালোকে নিশ্চয় লাভৱান হ'ব তেতিয়াহ'লে আজি মই যেটো ভিটামিনৰ ওপৰত আপোনালোকৰ লগত ডিসকাস কৰিবলৈ ওলাইছো হেতু ভিটামিন হল ভিটামিন কে হয় বহুত আন্ডাৰৰেটেড ভিটামিন প্ৰায় আপোনালোকৰ কিছুমানেটো নামেই শুনা নাই যোনে সায়েন্স বা এনেকে মেডিকেল ট্ৰামৰ লগত বা ফিটনেছৰ লগত জড়িত নাই তেওঁলোকে ভিটামিন কে নাম প্ৰায় কমেই শুনে তেতিয়াহ'লে আহকচোন চাও ভিটামিন কে ৰ ইম্পৰ্টেন্ট আপোনাৰ লাইফত কিমান আছে তেতিয়াহ'লে আমি সচৰাচৰ শুনি থাকো ভিটামিন এ চকুৰ কাৰণে ভাল বা ভিটামিন ই আপোনাৰ স্কিনৰ কাৰণে ভাল কিন্তু আপোনালোকে ভাবিছেনে ভিটামিন কে ৰ ইম্পৰ্টেন্স আপোনালোকৰ লাইফত কিমান বেছি যেতিয়া মই ভিটামিন কে ৰ কথা কওঁ তেতিয়া আমাৰ যোনবিলাকে জানে যোনবিলাকে আগৰ পৰা ভিটামিন কে ৰ কথা অলপ চলপ জানে তেওঁলোকে জানিব ভিটামিন কে আমাৰ শৰীৰত এটা বহুত ইম্পৰ্টেন্ট ৰোল আছে আমাৰ হেলদি লাইফষ্টাইলত ভিটামিন কে কি কৰে ভিটামিন কে প্ৰধান উপকাৰিতা যেটো আপোনাৰ শৰীৰত হ'ব পাৰে হেতু হল আপোনাৰ ধৰিলক আপোনাৰ কিবা কাটা চিঙা হৈছে বা আপুনি কিবা দুখ পাইছে আপুনি পৰিছে আপোনাৰ তেজ ওলাইছে সেই তেজ যদি আপোনাৰ নৰখে বা গুট নামাৰে তেতিয়া আপোনালোকে গম পাব হেতু আপোনালোকৰ ভিটামিন কে কম থাকাৰ বাবে হৈ আছে তেতিয়াহ'লে আহকচোন চাও এটো আপোনাৰ তেজ গুট মাৰা বা আপোনাৰ কি খাদ্য পৰা ভিটামিন কে পাব পাৰো এবিলাক কিহৰ লগত লিংক আছে এবিলাক অলপ ডিটেইলছত জানো তেতিয়াহ'লে আহক ভিটামিন কে ৰ উপযোগিতা মই বুজাবলৈ আপোনাক এটা এক্সাম্পল দিও ধৰক আপোনাৰ কেতিয়াবা নিশ্চয় আপোনাৰ কাটা চিঙা হৈছে বা আপুনি কোৱা দুখ পাইছে পৰিছে তেতিয়া আপোনাৰ দেখিব আপোনাৰ অলপ সময় পাছতে আপোনাৰ তেজটো গুট মাৰি গৈছে আৰু তেজখিনি গুট মাৰি প্ৰায় তেজ ওলাটো বন্ধ হৈ গৈছে যদি আপোনাৰ শৰীৰত কেনেবাকৈ ভিটামিন কে কম আছে তেতিয়া হলে আপোনাৰ সেই তেজ গুট মাৰতে বহুত টাইম ল'ব যেতিয়া আমি তেজৰ কথা কওঁ আমাৰ তেজত এটা কম্পোনেন্ট পোৱা যায় প্ৰথমবিন নামৰ সেই প্ৰথমবিনটো আপোনাৰ ট্ৰান্সফাৰ হয় থ্ৰম্ববিনলৈকে আৰু সেই থ্ৰম্ববিনটো যেতিয়া আপোনাৰ এটা ফাইব্ৰিনোবিন নামৰ এটা কম্পোনেন্ট আছে তাৰ লগত এড কৰে তেতিয়া ফাইব্ৰিন নামৰ এটা কম্পোনেন্ট গঠন হয় যেটো আপোনাৰ তেজ ওলোৱাত তেজৰ যোনবিলাক কোষ আছে বা তেজৰ কোষিকাবিলাক এবিলাক আপোনাৰ গুট মাৰাত সহায় কৰে আৰু হেতুত কোনে হেল্প কৰে ভিটামিন কে আৰু সেইভাবে যদি আপোনাৰ তেজত বা আপোনাৰ শৰীৰত ভিটামিন কে ৰ পৰিমাণ কম আছে তেনেহলে আপোনাৰ কেনেকুৱা সাংঘাতিক কথা হ'ব পাৰে আপুনি ভাবি চাওক ধৰক আপোনাৰ শৰীৰত ভিটামিন কে আপোনাৰ একদম কম পৰিমাণে আছে আৰু আপুনি ক'বাত দুখ পালে বা ডাঙৰ ইনজুৰি হ'ল এক্সিডেন্ট হ'ল ভগৱানে নকৰক এনেকুৱা হ'ল তেতিয়া আপোনাৰ যেটো তেজ ওলোৱা গতি হেতু বাঢ়ি গৈ থাকিব আৰু আপোনাৰ তেজ কমি যোৱাৰ কাৰণে আপোনাৰ মৃত্যুৰ পৰ্যন্ত কেতিয়াবা হৈ যাব পাৰে এইভাবে ভিটামিন কে আমাৰ ডায়েটত এটা বিশিষ্ট আপোনাৰ স্থান আছে প্ৰথম কথা হল আমাৰ শৰীৰত এতিয়া ভিটামিন কে প্ৰয়োজন কিমান বেছি আমাক কিমান পৰিমাণৰ ভিটামিন কে আপোনাৰ প্ৰতিদিনে দৰকাৰ আৰু কি আমি যোনবিলাক ডায়েট লওঁ তাৰ দ্বাৰা পূৰণ হৈ যায় নে আমি কিবা এক্সট্ৰা সাপ্লিমেন্ট বা তেনেকুৱা যেনেকে ভিটামিন সি ৰ কাৰণে লিমসি লওঁ ভিটামিন ই ৰ কাৰণে ইভিএন লওঁ তেনেকে ভিটামিন কে ৰ বাবেও কিবা ল'ব লগা দৰকাৰ হয় নেকি আপোনালোকে জানি পেলাই সুখী হ'ব ভিটামিন কে ৰ বাবে আমি কোনো ধৰণৰ সাপ্লিমেন্ট লোৱা দৰকাৰ নাই হয় যদি আপোনাৰ কোবাত কাটা মেলা হৈছে আৰু আপোনাৰটো শুকোৱা নাই বহুত টাইম লাগে তাৰপৰা তেজ ওলাই থাকে তেতিয়াহ'লে আপুনি ডক্টৰৰ ওচৰ চাপিব পাৰে কিন্তু আপোনাৰ ৰেগুলাৰ আপোনাৰ দৰে মোৰ দৰে মানুহক এজন সুস্থ মানুহক আপোনাৰ ভিটামিন কে ৰ ইমান সাপ্লিমেন্ট লোৱাৰ দৰকাৰ নহয় আমি যোনবিলাক খাদ্য খাওঁ যেনে ধৰক কেইটামান বিশেষ খাদ্য আছে মই আপোনালোকক কওঁ আপোনালোকে পাৰিলে নোট কৰি ল'ব সেইকেইটা খাওক তাৰপৰা আপোনালোকৰ যথেষ্ট পৰিমাণে ভিটামিন কে আপোনালোকে পাই থাকিব যেনে যেতিয়া মই ভিটামিন কে থকাৰ খাদ্যৰ কথা কম তেতিয়া প্ৰথম কথা আছে আমাৰ শৰীৰত কিমান দৰকাৰ ভিটামিন কে একদিনত তেতিয়াহ'লে আমাৰ শৰীৰত একদিনত 1 mg হয় 1 mg আপোনাৰ যথেষ্ট যেনেকৈ মই ইয়াৰ আগৰ ভিডিঅ'ত কৈছিলো আপুনি ভিটামিন ই যদি আপুনি 15 mg লৈকে লয় তেতিয়াহে আপোনাৰ ডেইলি ৰিকমেন্ডেশন যেটো হয় হেতু আপোনাৰ পূৰ হ'ব কিন্তু ভিটামিন কে ক্ষেত্ৰত অলপ সুকিয়া ভিটামিন কে অলপ কম পৰিমাণে ললেও হৈ যায় 1 mg আপোনাৰ যথেষ্ট আৰু এই 1 mg আপুনি কিছুমান খাদ্য আছে লাইক ধৰি ললো মটৰ বা ব্ৰকলি বিনছ আৰু এটা বস্তু আমাৰ অতি লোকেল বস্তু বুলি ক'ব পাৰি যেটো ভিটামিন ই একদম প্ৰচুৰ পৰিমাণে থাকে এটো আপুনি যদি খায় তেতিয়াহ'লে আপোনাৰটো ভিটামিন ই একো বেলেগৰ দৰকাৰেই নাই হেতু হল ভেন্ডি
হয় ভেন্দিত প্ৰচুৰ পৰিমাণে ভিটামিন কে থাকে এইকাৰণে আপোনালোকে নিজৰ ডায়েটত যেতিয়া আপোনাৰ ছিজন আহে তেতিয়া ভেন্দিটো ৰাখক তেতিয়াহ'লে আমাৰ শৰীৰত একদিনত 0.1 mg যথেষ্ট এই ভেলুটো যদি আপুনি মেইনটেইন কৰি ৰাখিব পাৰে তেতিয়াহ'লে আপোনাৰ ভিটামিন কেৰ লগত ৰিলেটেড একো বেমাৰ আপোনালোকৰ হ'ব নোৱাৰে বা কেতিয়াবা যদি আপোনালোকৰ হৈও যায় কিবা কাৰণত ধৰক আপোনালোকৰ ডায়েটৰ পৰা নাপালে বা আপোনাৰ বংশগতভাৱে কিবা কিছুমান প্ৰব্লেম আহি যায় তেতিয়া আপোনালোকে ডক্টৰৰ ওচৰ চাপক নিজে ডক্টৰ হ'ব চেষ্টা নকৰিব তেতিয়াহ'লে বন্ধুসকল আজি মোৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই অলপমানো ভাল পালে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিয়ক ছাবস্ক্ৰাইব কৰক আৰু নিজৰ বন্ধুবিলাকৰ মাজতো শ্বেয়াৰ কৰক চাই থাকিব মই ট্ৰাই কৰিম আপোনালোকৰ কাৰণে ভাল ভাল কণ্টেণ্ট আনা এটা ৰিচাৰ্চ বেচিছত তেতিয়াহ'লে আজিলৈকে এৰিছোঁ আৰু